দাস উজিৰঘাট। ইয়াৰ পিছত আমাৰ দলত যোগদান কৰিব সমীন্দ্ৰ ব্ৰহ্ম সোনাজুলিৰ পৰা। তেখেত এজন BPFৰ ৱৰ্কাৰ। তেখেতো আজি আমাৰ দলত যোগদান কৰিব। কিছু সময়ৰ পিছতে আমি তেখেতসকলক আমি ৱেলকাম জনাম। আৰু ইয়াতকৈ ডাঙৰ কথা যে আজি যি BPFৰ যি শাসন, যি দুৰ্নীতিৰ প্ৰতি অতিষ্ঠ হয় আমাৰ খিৰাল প্ৰাইমাৰীৰ দুজন ex-BLT আজি এই সভাৰ জৰিয়তে ইউনাইটেড পিপলছ পাৰ্টিত যোগদান কৰিব। তেখেতসকলৰ নাম মই ঘোষণা কৰিব বিচাৰিছোঁ। যতীন বসুমতাৰী ex-BLT খিৰাল প্ৰাইমাৰীৰ পৰা, আৰু সতীশ চৰকাৰী ছ'চিয়েল ৱৰ্কাৰ খিৰাল প্ৰাইমাৰীৰ পৰা। গতিকে এখেতসকলৰ কাৰণে আকৌ এবাৰ পুনৰ মই হাত চাপৰি বিচাৰিছোঁ। ধন্যবাদ আপোনালোকক সহযোগ কৰাৰ কাৰণে। কাৰণ আমি 2020 চনত ইউনাইটেড পিপলছ পাৰ্টিৰ দলে চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ। গতিকে আকৌ এবাৰ আপোনালোকৰ যি উচ্চ অধিপনা আমাক পুনৰ দলৰ হকে কাম কৰাৰ কাৰণে পুনৰ আমাক আকৌ আগবঢ়াই লৈ যাব। এতিয়া মই যিসকলৰ নামবোৰ ঘোষণা কৰিছোঁ তেখেতসকলক মঞ্চৰ সন্মুখত আহিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু আমাৰ দলৰ সন্মানীয় সভাপতি আৰু বিষয়ববীয়াসকলক তেখেতসকলক আদৰণীয় জনাবলৈ কাৰণে মই অনুৰোধ জনাইছোঁ। মই পুনৰ নাম ঘোষণা কৰিব বিচাৰিছোঁ। ৰমা বিশ্ব, তেখেতক মঞ্চৰ সন্মুখত যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। তিলক কলিতা মঞ্চৰ সন্মুখত যাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। বানেশ্বৰ বড়ো, গোবিন্দ ৰামচাৰী, অমৃতা নাথ, নাগে ব্ৰহ্ম ৱৰ্কাৰ, মীনা দাস, চাইফুদ্দিন আহমেদ, শিশুৰাম দাস, সমীন্দ্ৰ ব্ৰহ্ম, যতীন বসুমতাৰী, সতীশ চৰকাৰী। আৰু গোটেইখিনি আহিব লাগে, সকলোৱে আহিব লাগে। আমাৰ দলত যিহেতু আপোনালোকে আজি যোগদান কৰিব, আপোনালোকক আমি ৱেলকাম জনাম। আৰিবালি আহিব লাগে, আহিছে, ঠিকে আছে। আমি এতিয়া আমাৰ দলত আমি তেখেতসকলক আদৰণি জনাব বিচাৰিছোঁ। পোনপ্ৰথমে মই